আজি ডুৰাণ্ড কাপৰ ট্ৰফিটোৰ আৰম্ভ হৈ গ'ল। সেই হিচাপে আজি তামোলপুৰত আমাৰ ট্ৰফিটোৰ ডুৰাণ্ড কাপ আৰম্ভ কৰিছোঁ আৰু ইয়াৰ লগতে সংগতি ৰাখি এটা ফ্ৰেণ্ডলি মেটচ ইয়াত কৰা হৈছে। তো ডুৰাণ্ড কাপটো হ'ল আমাৰ কাৰণে এটা ইম'শ্যন আজিৰ তাৰিখত। গতিকে ডুৰাণ্ড কাপৰ নিচিনা এটা টুৰ্ণামেণ্ট আজি বিটিআৰ অঞ্চলত অৰ্গেনাইজ হোৱাটো আমাৰ কাৰণে গৌৰৱৰ দিন। কাৰণ ইয়াত আমি আগত দেখিছিলোঁ আৰ্মি কেৱল বন্দুক লৈ আহিছিল, কাৰোবাৰ ঘৰত কাৰোবাৰ মানুহক বিচাৰি গৈছিল, কিন্তু আজি ইয়াত দেখিছোঁ এটা ভাৰতৰ আৰু এছিয়াৰ সবচে পুৰাণা আজি ডুৰাণ্ড কাপ আজি ইয়াত আমি অৰ্গেনাইজ কৰিব পাৰিছোঁ। গতিকে সেইটো আমি গৌৰৱ অনুভৱ কৰিছোঁ। ইয়াৰ কাৰণে ভাৰত চৰকাৰ, অসম চৰকাৰ লগতে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। আৰু সেই ডুৰাণ্ড কাপৰ জৰিয়তে আমি আমাৰ যুৱসকলক এটা মেছেজ দিব বিচাৰিছোঁ যে আমাৰ বিটিআৰ অঞ্চলত খেলৰ লগতে আমাৰ শিক্ষাৰ লগতে এগ্ৰিকালচাৰ লগতে আমি আজি ফুটবলৰটো আমি যদি ভাল মনোযোগ দি যদি খেলে তেতিয়া আমি সেইটো নেশ্যনেল লেভেল, ইণ্টাৰনেশ্যনেল লেভেলত লাগি আমি আমাৰ যুৱসকলক, খেলুৱৈসকলক আমি প্ৰতিষ্ঠা কৰিব পাৰিম। এইটো এটা মেছেজ আমি ডুৰাণ্ড কাপৰ জৰিয়তে দিছোঁ। আৰু এটা মেছেজ এইটোৱে, ডুৰাণ্ড কাপ মানে ইয়াত শান্তি, শান্তি মানে ইয়াত উন্নয়ন। গতিকে ইয়াৰ এটা প্ৰতীক হিচাপে আমি ডুৰাণ্ড কাপটো ইয়াত আয়োজন কৰিছোঁ।